জ্যেষ্ঠজন মই আছোঁ বৰ্তমান জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত বাৰেচৰীয়া ভ্ৰমণাথলীত। ইয়াত যোৱা 25 ফেব্ৰুৱাৰী তাৰিখৰ পৰা জামুগুৰিহাটৰ নামঘৰে আখৰাসমূহ অনুষ্ঠিত হৈ আছিল। এতিয়া বৰ্তমান আহি পেলাই অন্তিম পৰ্যায়ত যেতিয়া উপনীত হৈছেহি আখৰা, সেয়েহে আখৰাসমূহ আহি পেলাই কলাসমূহত যোৱা 2 দিন ধৰি অনুষ্ঠিত হৈ আছে। ইয়াত কেনেকৈ সূত্ৰধাৰসকলে বা গায়ন বায়নসকলে ভাওঘৰীয়াসকলে আখৰা কৰিছে তাৰ মই পৰিৱেশ আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। আৰু লগতে উল্লেখ কৰিব বিচাৰিছোঁ, অহা 6, 7, 8 আৰু 9 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ভাওনা ভাগলৈ মই জামুগুৰিহাটৰ এজন সচেতন যুৱক হিচাপে সকলোকে ঘৰৰ জোৰে নিমন্ত্ৰণ জনাইছোঁ।
কথা কি হবে জীবন হিমুর গাঁৱে তো পুনরে বটপট বরসর বুলিন্দ সাথে কৌ জানিবি বরকর তুক পালায় চমৎকার রহ এইবার আর রক্ষা নাই ইস্ত গুরু কুমরন দুস্ত দুরাহয় কাকো ভয় দেখাব অধম বরুণ ও পলাই পেরিয়ন পরম দুর্জয় বঢ়িয়া ওই পুচিনি স্বর্গপুর রাজ সিংহাসন স্বর্গপুরে অমৃতক গরিব ভক্ষণ দেখি আস বাইরাজ গৈল রয়েলি ঘাটর পাহাড়ে হৈ যাব সন্মানী শিশু শিল্পী আছে তেওঁ প্ৰহ্লাদ চৰিত্ৰত অৱতীৰ্ণ হ'ব তেওঁৰ এফাকি বচন আপোনালোকৰ বাবে উৎসৰ্গিত কৰিব মাত হে পিতা বিষয়জনৰ গতি নাই আপুনি বিষয়হীয়া বিষয়ক আপোনাৰ গুৰু মানহ জৈছে অন্ধকক অন্ধে পথ দেখায়া উপদেশ দিয় তথাপি সাধুকে বাবিনে সেইজনে বিষ্ণুক জানয় নাহি আজিৰ ভিডিঅ'টিৰ পৰা ইমানতে বিদায় মাগিছোঁ পৰৱৰ্তী ভিডিঅ'টিত সকলোকে লগ পোৱাৰ আশাৰে সকলোৱে ভালে থাকক কুশলে থাকক তাৰে কামনাৰে শুভৰাত্ৰি ধন্যবাদ